नमस्कार मैं डॉक्टर अबुल हुसैन आपलोके चाइ आछे सम्पूर्ण निरामय। तो आजिर भिडिओर टपिकটো হৈছে फल फ्रम हाइट माने ऊपৰৰ পৰা যদি কোনোবা এজন ব্যক্তি পৰে তেতিয়াহলে আপোনালোকে কি কৰিব। ऊपৰৰ পৰা মানে ধৰক আপোনাৰ ইলেক্ট্ৰিক পোষ্ট হ'ব পাৰে বা গছৰ পৰা হ'ব পাৰে বা বিল্ডিংৰ পৰা হ'ব পাৰে। এনে ধৰণৰ যদি ऊपৰৰ পৰা পৰে তেতিয়াহলে আপোনালোকে কি সজাগতা অৱলম্বন কৰিব তাৰ ওপৰতে এই ভিডিওটো প্ৰস্তুত কৰিছো। কাৰণ কিছুদিন আগত আমাৰ হস্পিটালত এটা পেশেন্ট আহিছিলে সোনাপুৰৰ পেশেন্ট। তো পেশেন্টটো মানে গছ কাটিবলৈ গৈ ऊपৰৰ পৰা পৰিছিলে তলত পৰাৰ পিছত তেওঁৰ এই মানে ডিঙিৰ তললৈকে গোটেইখিনি আপোনাৰ প্যাৰালাইসিস হৈ গৈছিলে। 4 বাৰ অপাৰেশন কৰিব লগা হৈছিলে সেই পেশেন্টক আৰু এতিয়া পেশেন্টটো সুস্থ। কিন্তু মোৰ এই ভিডিওটো বনোৱাৰ উদ্দেশ্য হল যাতে আপোনালোকৰ লগত এনে ধৰণৰ ক্ষতি নহয় তাৰ বাবে এই ভিডিওটো প্ৰস্তুত কৰিছো। প্ৰথম কথা হল যদি এনেকুৱা মানে সিচুৱেশন হৈছে মানে যদি আপোনাৰ আগত যদি এনেকুৱা পেশেন্ট পাইছে তেতিয়াহলে আপুনি কি কৰিব। প্ৰথম কথা হল সিন সেফটি। ফার্স্ট যোনটো হেটো হৈছে সিন সেফটি। সিন সেফটি মানে কি মানে বুজাই দিছো সব মানে যোনজন ভিকটিম যোনে পৰিছে সেই মানুহজন যত পৰিছে সেই জায়গাটো আপোনাৰ কাৰণে আৰু পেশেন্টৰ কাৰণে সেফটি হয় নে নহয় হেটো আপোনালোকে প্ৰথমতে চেক কৰিব লাগিব। ফৰ এক্সাম্পল যদি পেশেন্টটো আপোনাৰ ওপৰৰ পৰা বাগৰি আপোনাৰ ইলেক্ট্ৰিক তাৰত পৰিছে যদি আপোনাৰ লাইভ ওয়্যাৰ হয় তেতিয়াহলে আপুনি সেই মানুহটোক বচাবলৈ নাযাব। সেই মানুহটোক যদি আপুনি বচাবলৈ যায় তেতিয়া আপোনাৰ ক্ষতি হ'ব। আপোনাকো ইলেক্ট্ৰিক মানে ইনজুৰি হ'ব পাৰে। তো হেয়ে যদি ইলেক্ট্ৰিক পোষ্টত আছে সেই মানুহজনক ইলেক্ট্ৰিক পোষ্টৰ পৰা বা ইলেক্ট্ৰিক তাৰৰ পৰা আপুনি কেনেকৈ বচাব সেই ব্যৱস্থা কৰি আপুনি যাব, আদাৰৱাইজ নাযাব। 2 নম্বৰ যদি মানুহজন ওপৰৰ পৰা আপোনাৰ কৰবা এটা পুখুৰীত পৰিছে আপুনি যদি হাতৰিব জানে তেতিয়াই যাব মানুহজনক বচাবৰ কাৰণে। আৰু যদি আপুনি হাতৰিব নাজানে তেতিয়া আপুনি সেই মানুহজনক বচাবলৈ নাযাব, নহলে আপুনিও পানীত ডুব গৈ আপুনি মৰিব পাৰে। নাম্বাৰ 2 নাম্বাৰ 3 ধৰক আপোনাৰ মানুহজন ওপৰৰ পৰা পৰিছে গছৰ পৰাই হোক বা বিল্ডিংৰ পৰাই হোক এটো যদি আপোনাৰ বিজি ৰুট হয় মানে বিজি ৰাস্তা হয় যদি সেই ৰাস্তাটো দি এই অহৰহে আপোনাৰ মানে গাড়ী চলাচল কৰি থাকে যান-বাহন চলাচল কৰি থাকে সেই বিজি ৰাস্তাত আপুনি সাডেনলি গৈ মানুহটোক বচাবলৈ চেষ্টা নকৰিব, নহলে আপুনিও ৰুট এক্সিডেন্ট হৈ আপুনিও মৃত্যুমুখত পৰিব পাৰে। তাৰ পিছত হৈছে যদি আপোনাৰ বিল্ডিং কলাপস হয় বহুত ক্ষেত্ৰত দেখা যায় যে বিল্ডিং কলাপস হৈ ওপৰৰ পৰা পৰে। যদি বিল্ডিং কলাপস হয় তেতিয়া আপুনি তাতে নাযাব, তাতে গলে আপুনি বিল্ডিং ভাঙি আপোনাৰ ওপৰতো পৰিব পাৰে। এনেকুৱা যদি সিচুৱেশন হৈছে তেতিয়াহলে আপোনালোকে সেই মানুহজনক নাযাব মানে বচাবৰ কাৰণে। হেতু হল সিন সেফটি। এনে ধৰণৰ আপোনালোকে সিন সেফটি চাব যদি যোনজন ভিকটিম আছে সেই ভিকটিমক যদি বচাব পৰা অৱস্থাত আছে যদি বচোৱাৰ কন্ডিশনত আছে তেতিয়া বচাব যাব, আদাৰৱাইজ আপুনি তাতে গৈ নিজৰ জীৱনটো আপুনি ক্ষতি নকৰিব। এতিয়া কথা হল প্ৰথম কথা আপোনালোকে কি কৰিব যদি ভিকটিমটো এনেকুৱা কন্ডিশনত পায়। প্ৰথম কথা হল আপোনালোকে পেশেন্টৰ ৰেসপন্স চাব, পেশেন্টটো কনসিয়াস নে আনকনসিয়াস। যদি কনসিয়াস তেতিয়া পেশেন্টক হুদক। প্ৰথম কথা আপুনি হুদক যে কৰবাত দুখ পাইছে নেকি, কৰবাত ইনজুৰি হৈছে নেকি। প্ৰথমতে এইখিনি হুদক। যদি পেশেন্টে ক'ব পাৰিছে তো ভাল তেতিয়া আপুনি পেশেন্টক উঠোৱাৰ ব্যৱস্থা কৰিব বা সেফ জায়গা এটাত নিয়াৰ ব্যৱস্থা কৰিব, আদাৰৱাইজ আপুনি পেশেন্টক টাচ নকৰিব। নাম্বাৰ 2 যদি পেশেন্টটো আপোনাৰ আনকনসিয়াসনেস হয় তেতিয়া আপুনি পেশেন্টৰ মানে ৰেসপন্স চেক কৰক। যদি পেশেন্টটো আনকনসিয়াস তেতিয়া পেশেন্টৰ পালস চেক কৰক। পালস যদি আপুনি ইয়াতে নাপাব পাৰে কেতিয়াবা পেশেন্ট যেতিয়া আপোনাৰ কলাপস হয় বা পেশেন্ট যেতিয়া আপোনাৰ এৰেষ্ট মাৰে তেতিয়া আপুনি ইয়াতে পালসটো নাপাব, পেৰিফেৰিত পালস নাপাব, তেতিয়া আপুনি কেৰোটিড পালস চাব। ইয়াতে কেৰোটিড পালস চাব। তাৰ পিছত আপুনি ব্ৰিথিং চাব। ব্ৰিথিংটো আপুনি চাব যে চেষ্ট যদি মানুহজনে উশাহ লৈ থাকে তেতিয়া চেষ্টটো আপ এন্ড ডাউন হৈ থাকে। যদি আপুনি হেতুটো ধৰিব পৰা নাই তেতিয়া আপোনাৰ হাতটো নাকৰ ওচৰত নিব, এনেকে নাকৰ ওচৰত নিলে আপুনি ফিল কৰিব পাৰিব যে পেশেন্টটো উশাহ লৈ আছে নে নাই। যদি উশাহ লোৱা নাই, যদি আপোনাৰ চেষ্ট আপ এন্ড ডাউন হোৱা নাই বা পালস পোৱা নাই তেতিয়া আপোনাৰ সিপিআৰ দিব লাগিব। কিন্তু সিপিআৰ দিয়াৰ আগতে আপুনি হেল্প লব লাগিব 108 বা 102 যোনটো আছে হেল্পলাইন নাম্বাৰ হেতুত আপুনি প্ৰথমতে কল কৰিব। কল কৰি আপুনি ডিটেইলছটো জনাব যে মানুহ এজন ওপৰৰ পৰা পৰিছে, পেশেন্টটো মেল হয় না ফিমেল হয়, বাচ্চা হয় না কি হয়, এইখিনি কথা আপুনি জনাব, এক্সাক্ট লোকেশন জনাব। জনাই পেলাই আপুনি সিপিআৰ দিয়া স্টার্ট কৰি দিব। সিপিআর কেনেকৈ দিব তাৰ কাৰণে মোৰ এই পেজতে এটা ভিডিও আপলোড কৰা আছে, আপুনি গৈ তাৰ পৰা শিকি লব যে সিপিআর কেনেকৈ দিব লাগে। তাৰ পিছত আহিছো যদি পেশেন্টটো আনকনসিয়াস তাৰ পিছত আপোনালোকে পেশেন্টটো ডাইৰেক্ট এক জায়গাৰ পৰা আৰু এক জায়গাত টানাটানি নকৰিব। যেতিয়া পেশেন্ট আনকনসিয়াস হয় তেতিয়া আপোনাৰ ম্যাক্সিমাম চান্স থাকে আপোনাৰ হেড ইনজুৰি হোৱাৰ, তাৰ পিছত আপোনাৰ সাৰ্ভাইকেল ইনজুৰি হোৱাৰ
বা আপোনাৰ চেষ্ট ইঞ্জুৰি হোৱাৰ, স্পাইন ইঞ্জুৰি হোৱাৰ, ইণ্টাৰনেল অৰ্গেন ইঞ্জুৰি হোৱাৰ মেক্সিমাম চান্স থাকে যেতিয়া পেচেণ্ট এটা ওপৰৰ পৰা পৰে। পেচেণ্ট যেতিয়া আনকনচিয়াছ হ'ব তেতিয়া আপোনালোকে পেচেণ্টটো টানা আজোৰা নকৰিব। এইটো হ'ল আপোনালোকৰ মেইন পইণ্ট। তাৰপিছত হ'ল যদি পেচেণ্টটোৰ আপোনাৰ আনকনচিয়াছনেছ হৈ আছে তেতিয়া আপুনি পেচেণ্টটোক পানী, মূৰত পানী ঢালি নিদিব বা মুখত পানী দিয়াৰ ব্যৱস্থা নকৰিব। কাৰণ যেতিয়া পেচেণ্ট আনকনচিয়াছনেছ হৈ থাকে তেতিয়া আপুনি যদি মুখত পানী ভৰাই দিয়ে তেতিয়া সেই পেচেণ্টটোৰ এই পানীটো গৈ লাংছত সোমাই গৈ পেচেণ্টটো কলাপছ হৈ মৰিব পাৰে। পেচেণ্টটোৰ এক্সপায়াৰ্ড কৰি মানে আৰু মৃত্যু মুখত পৰিব পাৰে। যদি পেচেণ্টটো বাচি আছিলে আপুনি পানী দিয়াৰ কাৰণে মানুহজনৰ মৃত্যু হ'ব পাৰে। তো এনেধৰণৰ কাম নকৰিব। তাৰপিছত কথা হ'ল যদি এই মানে এক্সটাৰ্নেল কিবা ইঞ্জুৰি দেখা পাইছে, ধৰক আপোনাৰ ক'ৰবাৰ লিম্পৰ পৰা আপোনাৰ আৰু এটা কথা কৈ লওঁ, যদি আপোনালোকৰ মানে এনেকুৱা পেচেণ্টৰ আনকনচিয়াছনেছ পাইছে, পেচেণ্টটো যদি আপুনি এক জেগাৰ পৰা আৰু এক জেগালৈ মুভ কৰিব বিচাৰিছে, প্ৰথম কথা হ'ল আপোনালোকে চাৰ্ভাইকেলত ছাপৰ্ট দিব। মানে ওপৰৰ পৰা পেচেণ্ট যেতিয়া পৰে তেতিয়া মেক্সিমাম আপোনাৰ চাৰ্ভাইকেল ইঞ্জুৰি হোৱাৰ চান্স থাকে, স্পাইন ইঞ্জুৰি হোৱাৰ চান্স থাকে। সেয়ে যদি পেচেণ্টটো আপুনি ল'ৰ চৰ কৰিব বিচাৰিছে, এক জেগাৰ পৰা আৰু এক জেগালৈ টানিব বিচাৰিছে, তেতিয়াহ'লে প্ৰথমতে আপুনি নেক ছাপৰ্ট দিয়ক যাতে নেকটো এনেকৈ হিলি নাথাকে বা পিঠিটো যাতে ল'ৰ চৰ নহয়। তাৰ কাৰণে আপুনি মানে ষ্ট্ৰেচাৰ ব্যৱহাৰ কৰিব পাৰে বা কাঠৰ তক্তা যোনবোৰ আছে সেই কাঠৰ তক্তাবোৰ তলত সোমাই দি পেচেণ্টৰ তলত সোমাই দি আপোনালোকে পেচেণ্টটো উঠাই নিয়াৰ ব্যৱস্থা কৰিব। আদাৰৱাইজ পেচেণ্টৰ আৰু ক্ষতি হ'ব পাৰে। পেচেণ্টৰ গোটেই বডিটো আপোনাৰ পেৰালাইজ হৈ যাব পাৰে আৰু ডাঙৰ ডাঙৰ অপাৰেশ্যন লাগিব পাৰে। এনেধৰণৰ যাতে ক্ষতি নহয় তাৰ কাৰণে পেচেণ্টটো যেতিয়া আপোনালোকে মুভ কৰিব তেতিয়া পেচেণ্টটো আপোনালোকে চাৰ্ভাইকেল ছাপৰ্ট আৰু বেক ছাপৰ্ট দি পেলাইহে আপোনালোকে এই পেচেণ্টটো ইয়াৰ পৰা লৰচৰ কৰিব। তাৰপিছত হ'ল যদি পেচেণ্টৰ এক্সটাৰ্নেল ইঞ্জুৰি দেখে, মানে ধৰক ক'ৰবাৰ শৰীৰৰ কোনোবা এটা অংগৰ পৰা যদি আপোনাৰ তেজ গৈ আছে, মানে ব্লিডিং হৈ আছে, এক্টিভ ব্লিডিং যদি দেখা পাইছে, সেই ব্লিডিংটো আপোনালোকে ৰখাবৰ কাৰণে চেষ্টা কৰিব। কেনেকৈ ৰখাব? মানে পৰিষ্কাৰ কাপোৰেৰে আপোনালোকে টাইট বেণ্ডেজ দিব। টাইট বেণ্ডেজ দিওঁতে আপোনালোকে এটা কথা মনত ৰাখিব যাতে এইটো এক্সেছিভ টাইট হৈ নাযায়, যাতে আপোনাৰ ব্লাড চাৰ্কুলেশ্যন বন্ধ হৈ যায়। যদি ব্লাড চাৰ্কুলেশ্যন বন্ধ হৈ যায় তেতিয়া পেচেণ্টৰ হাত বা ভৰিত আপোনাৰ গেংগ্ৰিন হৈ পেচেণ্টটো আৰু মানে ডেঞ্জাৰাছ চিটুৱেশ্যনলৈ গতি কৰিব পাৰে। সেয়ে আপোনালোকে যেতিয়া টাইট বেণ্ডেজ দিব তেতিয়া মানে আপোনাৰ ফ'কাছ হ'ল যাতে আপোনাৰ যোনটো ব্লিডিং হৈ আছে এই ব্লিডিংটো ৰখি যায় আৰু মানে যাতে এনেকুৱা টাইট বেণ্ডেজ হ'ব নালাগে যাতে পেচেণ্টৰ ক্ষতি হয়। তাৰপিছত যদি আপোনালোকে দেখা পাইছে যে পেচেণ্টৰ ক'ৰবাত এটা অংগ ভাঙি আছে, হাতেই হওক বা ভৰি হওক, যদি এইটো ভাঙি আছে দেখা পাইছে তেতিয়াহ'লে এইটো আপুনি টানি চিধা কৰিব চেষ্টা নকৰিব। এনে কৰিলে পেচেণ্টৰ আৰু ক্ষতি হ'ব পাৰে। যদি এনেকৈ ভাঙি আছে তেতিয়াহ'লে তাত এটা স্প্লিণ্টৰ ব্যৱস্থা কৰক বা আপুনি ছাপৰ্ট দি যেনেকৈ আছে তেনেকৈ ৰাখি আপুনি হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰক। তাৰপিছত যদি আপোনাৰ কাণৰ পৰা ব্লিডিং হৈ আছে বা নাকৰ পৰা ব্লিডিং হৈ আছে, পেচেণ্টটো যদি আনকনচিয়াছনেছ মানে ড্ৰাউজিনেছ হৈ আছে, পেচেণ্টটো যদি বমি কৰি আছে, এনেধৰণৰ যদি লক্ষণ দেখা পাইছে তেতিয়াহ'লে পেচেণ্টটোক জলদি হস্পিটেলত শ্বিফ্ট কৰাৰ ব্যৱস্থা কৰিব লাগিব। এতিয়া নেক্সট আহিছোঁ যে ইমাৰ্জেঞ্চি, মানে কোনকেইটা লক্ষণ দেখা পালে আপুনি পেচেণ্টটোক হস্পিটেলত শ্বিফ্ট কৰিবই লাগিব। এইকেইটা হ'ল মেইন পইণ্ট। প্ৰথম কথা হ'ল যদি পেচেণ্টটো উশাহ লোৱাত দিগদাৰ পাইছে, যদি পেচেণ্টৰ ব্ৰিডিং ডিফিকাল্টি হৈছে তেতিয়াহ'লে আপুনি পেচেণ্টটো দেৰি নকৰি হস্পিটেলত শ্বিফ্ট কৰিব। কাৰণ যেতিয়া ব্ৰিডিং ডিফিকাল্টি হয় তেতিয়া মেক্সিমাম চান্স থাকে চেষ্ট ইঞ্জুৰি হোৱাৰ, লাংছ ইঞ্জুৰি হোৱাৰ, ৰিবছ ফ্ৰেকচাৰ হৈ পেচেণ্টৰ লাংছ ইঞ্জুৰি হয়। তো যদি এনেকুৱা লক্ষণ দেখা পাইছে, যদি পেচেণ্টটো ওপৰৰ পৰা পৰি গৈ আপোনাৰ উশাহ লোৱাত দিগদাৰ পাইছে তেতিয়াহ'লে যিমান জল্দি পাৰে সিমান জল্দি আপুনি হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰিব লাগিব। যদি আপোনাৰ 2 নম্বৰ পইণ্ট, যদি আপোনাৰ পেচেণ্টৰ হাত ভৰি বা অংগ যদি আপোনাৰ লৰচৰ কৰিব পৰা নাই তেতিয়াহ'লে আপুনি দেৰি নকৰিব, যিমান জল্দি পাৰে হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰিব। তাৰপিছত যদি আপোনাৰ পেচেণ্টে যদি চেষ্ট পেইন কমপ্লেইন কৰে যে বুকুৰ বিষ হৈ আছে বা পেটৰ বিষ হৈ আছে, পেটৰ কোনোবা অংগত যদি আপুনি ৰঙা পৰা দেখা পাইছে, এনেধৰণৰ যদি এই লক্ষণ দেখা পাইছে তেতিয়াহ'লে দেৰি নকৰিব, যিমান জল্দি পাৰে সিমান জল্দি আপুনি হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰিব লাগিব। তাৰপিছত যদি এক্সেছিভ ব্লিডিং হৈ আছে, কোনোবা অংগৰ পৰা যদি অতিৰিক্ত আপোনাৰ ৰক্তক্ষৰণ হৈ আছে তেতিয়াহ'লে দেৰি নকৰিব, টাইটকৈ বেণ্ডেজ মাৰি যিমান জল্দি পাৰে সিমান জল্দি আপুনি হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰিব লাগিব। তাৰপিছত যদি পেচেণ্টটো আপোনাৰ কনফিউজ থাকে
পেশেন্টটো যদি কনফিউজ থাকে বা সিজাৰ আহি থাকে এনেকৈ কঁপনি আহি থাকে তেতিয়াহ'লে আপোনালোকে ৰখি নাথাকিব যিমান জলদি পাৰে সিমান জলদি আপোনালোকে হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰিব লাগিব তাৰপিছত যদি আপোনাৰ নোজ ব্লিড হয় বা আপোনাৰ ইয়াৰ ব্লিড হয় কাণৰ পৰা তেজ যোৱা বা নাকৰ পৰা তেজ যোৱা বা মুখৰ পৰা তেজ যোৱা এনেকুৱা যদি সিচুৱেশ্যন হৈছে যিমান জলদি পাৰে সিমান জলদি আপোনালোকে হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু হস্পিটেলত নিওঁতে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যিটি হস্পিটেলত নি আপোনালোকে পেশেন্টৰ মূল্যৱান সময়টো নষ্ট নকৰিব সৰকাৰি সিভিল হস্পিটেলত লৈ নাযাব কাৰণ যদি ওপৰৰ পৰা পেশেন্ট এটা পৰে বা মানুহ এজন পৰে তেতিয়া সেই মানুহজনৰ সিটি স্কেন বা এমআৰআই এনে ধৰণৰ আপোনাৰ টেষ্ট কৰিব লগা হ'ব পাৰে হে উন্নত ধৰণৰ ফেসিলিটি যোনটো হস্পিটেলত আছে হেতু হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰিব যাতে জলদি পেশেন্টৰ মানে ৰিকভাৰ কৰি আমি ট্ৰিটমেন্ট ষ্টাৰ্ট কৰিব পাৰো হে আপোনালোকে হস্পিটেলটো চইচ কৰোতে সদায় ভাল এটা হস্পিটেলত আপোনালোকে নিয়াৰ ব্যৱস্থা কৰিব লাগিব তো আজিৰ ভিডিওটো মই ইয়াতে সামৰিছো দেখা হ'ব পৰৱৰ্তী সময়ত অন্য এটা নতুন ভিডিও লৈ থ্যাংক ইউ সো মাচ